তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যন কেইটা খুবেই ইণ্টাৰেষ্টিং হ'ব আৰু তাৰ লগতে ইয়াৰ এনচাৰবিলাকো ধুনীয়াকৈ এক্সপ্লেইন কৰা হ'ব আৰু ইয়াৰ লগতে ইয়াৰে কেইটামান কুৱেশ্যন হয়তো আপোনালোকে আগতে ভাবিবও পাৰে বা ৰিলেট কৰিব পাৰে। তো তাকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক এতিয়া বিনা দেৰি কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে পৃথিৱীত হঠাতে মধ্যাকৰ্ষণ শক্তি অৰ্থাৎ গ্ৰেভিটি বন্ধ হৈ গ'লে কি হ'ব? ইয়াৰ আনচাৰটো হ'ব পৃথিৱীত হঠাতে মধ্যাকৰ্ষণ শক্তি বন্ধ হৈ গ'লে অৰ্থাৎ গ্ৰেভিটি যদি বন্ধ হৈ যায় তেতিয়া বহুতো ধৰণৰ আমাৰ ফলাফল ওলাব বা ৰিজাল্ট ওলাব। কিন্তু আমি এই ভিডিঅ'টোত প্ৰধান কেইটামান ফলাফল অৰ্থাৎ ৰিজাল্ট দাঙি ধৰিছোঁ। তো আমাৰ প্ৰথমটো ফলাফল হ'ব সকলো বস্তু উপঙি ধৰিব। অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি হৈছে সেই বল যিয়ে সকলো বস্তু পৃথিৱীৰ কেন্দ্ৰফালে টানি লৈ যায়। ইয়াৰ অবিহনে মানুহ, অট্টালিকা, বাহন আনকি সাগৰবোৰ মাটিত থকা সম্ভৱ নহ'ল হয়। আমি জানো বায়ুমণ্ডলক মধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা ঠাই ধৰি ৰখা হয়। যদি মধ্যাকৰ্ষণ শক্তি বন্ধ হৈ যায় তেন্তে বায়ু গঠন কৰা গেছবোৰ মহাকাশলৈ ওলাই যাব আৰু ইয়াৰ ফলত সকলো জীৱ তৎক্ষণাত মৃত্যু হ'ব পাৰে। আৰু 3 নম্বৰ ফলাফলটো যদি চাওঁ, পৃথিৱীখন ভাগি যাব। অৰ্থাৎ মধ্যাকৰ্ষণ শক্তিয়ে গ্ৰহটোক একেলগে ধৰি ৰাখিছে। ইয়াৰ অবিহনে পৃথিৱী খোলা, মেণ্টেল আৰু কোৰ পৃথক হৈ সিঁচৰিত হৈ যাব আৰু টেকটনিক প্লেটবোৰ আঁতৰি যাব আৰু গ্ৰহটো মূলতঃ টুকুৰা টুকুৰ হৈ যাব। অৰ্থাৎ কিনত দেখুওৱা ধৰণে আমাৰ পৃথিৱী গ্ৰহটো টুকুৰা টুকুৰ হৈ ভাগি যাব। আৰু 4 নম্বৰতে সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথ বন্ধ হৈ যাব। ইয়াতে আৰু কেইটামান ৰিজাল্ট ওলাব যিকেইটা নেকি উল্লেখ কৰিলে ভিডিঅ'টো খুব লং হৈ যাব। তো সেয়েহে মই সেইকেইটা ইয়াত অন্তৰ্ভুক্ত কৰা নাই, বাট আপোনালোকে যদি জানিব বিচাৰে সেইকেইটা মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ পিনি পঢ়ি ল'ব পাৰে। তো এতিয়া বলক আমি 4 নম্বৰৰ ৰিজাল্টটো ডিছকাছ কৰোঁ। তো গ্ৰেভিটিয়ে পৃথিৱীক সূৰ্যৰ চাৰিওফালে কক্ষপথত ৰাখে। ইয়াৰ অবিহনে গ্ৰহটোৱে নিজৰ কক্ষপথ এৰি সৰল ৰেখাত গতি কৰিব। ইয়াৰ ফলত পৃথিৱীখন মহাকাশৰ জমা বাহিৰৰ অঞ্চললৈ বা অন্যান্য আকাশী সংঘৰ্ষৰ দিশলৈ যাব। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আইন অনুসৰি এজন অচিনাকি পুৰুষে এগৰাকী অচিনাকি মহিলাক কিমান সময়লৈকে একেৰাহে চাব পাৰে? ইয়াৰ আনচাৰটো হ'ব ভাৰতত এনে কোনো আইন নাই য'ত উল্লেখ কৰা হয় যে পুৰুষ এজনে কিমান দেৰিলৈকে এগৰাকী নাৰীক তীক্ষ্ণ দৃষ্টিৰে চাই থাকিব পাৰে, যদিহে সেইটো অশ্লীল নহয়। যদি মহিলাগৰাকীয়ে একেৰাহে চাই থকা ব্যক্তিজনৰ পৰা যদি কমফৰ্টেবল ফিল নকৰে তেন্তে তেওঁ ওচৰতে থকা আৰক্ষী থানাত গৈ পিনি এজাহাৰ দাখিল কৰিব পাৰে আৰু ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰৰ পৰিস্থিতি পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। দৃষ্টিটো যদি অশ্লীল হয় তেন্তে মহিলাগৰাকীয়ে ভাৰতৰ দণ্ডবিধি অৰ্থাৎ IPC 294 আৰু 509 নং ধাৰা প্ৰয়োগ কৰিব পাৰে। IPC 354 ধাৰা এগৰাকী মহিলাই হাৰাশাস্তি কৰা পুৰুষৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে। 3 নম্বৰ প্ৰশ্ন, এণ্টাৰ্কটিকা মহাদেশ হয় নে নহয়? ইয়াৰ উত্তৰটো হ'ব হয়, এণ্টাৰ্কটিকা এখন মহাদেশ হয় আৰু ই 5 নম্বৰ স্থানত থকা ডাঙৰ মহাদেশ। এণ্টাৰ্কটিকা প্ৰায় 1,40 বৰ্গ কিলোমিটাৰ বিস্তৃত। ইয়াৰ অধিকাংশ বৰফেৰে আবৃত আৰু ইয়াত বহুতো ৰিচাৰ্চ চেণ্টাৰ আছে য'ত বিজ্ঞানীসকলে তেওঁলোকৰ কাম কৰে। এই কুৱেশ্যনটো ভিডিঅ'টোত মই এইটো কাৰণে ইনক্লুড কৰিলোঁ কাৰণ কিছুমান এক্সপাৰ্ট বা বিশেষজ্ঞসকলে কয় যে এণ্টাৰ্কটিকা মহাদেশ নহয়। মহাদেশ বুলি স্বীকাৰ নকৰাত থকা প্ৰধান কাৰণকেইটা ইয়াতে উল্লেখ কৰা হ'ব। তো প্ৰথম কাৰণটো হৈছে স্থায়ী জনসংখ্যাৰ অভাৱ। কোনো খিলঞ্জীয়া বা কোনো স্থায়ী মানৱ জনসংখ্যা নাই। আৰু 2 নম্বৰ কাৰণটো হৈছে বৰফৰ আৱৰণ। প্ৰায় 98%তকৈ অধিক বৰফৰ তৰপেৰে আবৃত, যাৰ ফলত ভূখণ্ডৰ সৈতে অস্পষ্ট হৈ পৰে। 3 নম্বৰ কাৰণটো হৈছে ভৌগোলিক বিচ্ছিন্নতা। বিশাল মহাসাগৰৰ দ্বাৰা পৃথক, অন্য মহাদেশৰ পৰা পৃথক। আৰু 4 নম্বৰ কাৰণটো হৈছে ভূ ৰাজনৈতিক নিৰপেক্ষতা। এণ্টাৰ্কটিকা সন্ধিৰ দ্বাৰা পৰিচালিত কোনো ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব নাই। আৰু আপোনালোকক যদি কোনোবাই কুৱেশ্যন কৰে এণ্টাৰ্কটিকা কিয় মহাদেশ হয়, তো ইয়াৰ আনচাৰটো হ'ব প্ৰথমতে অন্যান্য ভূতত্বৰ সৈতে বৃহৎ আকৃতিৰ ভূখণ্ড আৰু 2 নম্বৰতে হ'ব এখন মহাদেশৰ সৈতে বৈজ্ঞানিক মানদণ্ড পূৰণ কৰে। 4 নম্বৰ কুৱেশ্যনটো হৈছে আকাশখন আমি কিয় নীলা দেখোঁ? ইয়াৰ আনচাৰটো হ'ব ব্ৰিটিছ বিজ্ঞানী লৰ্ড ৰেলীৰ নামেৰে নামাকৰণ কৰা ৰেলী বিকিৰণ নামৰ পৰিঘটনাৰ বাবে আকাশ এখন নীলা দেখা যায়। আমি জানো যে সূৰ্য পোহৰ বিভিন্ন ৰঙেৰে গঠিত, প্ৰত্যেকৰে এটা নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্য থাকে অৰ্থাৎ ৱেভলেন্থ। আৰু সূৰ্য পোহৰ পৃথিৱী বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে ই বায়ুমণ্ডলৰ অণু, জলীয় বাষ্প আৰু ধূলিকণাৰ সৈতে ক্ৰিয়া কৰে। পোহৰৰ চুটি তৰংগ দৈৰ্ঘ্য অৰ্থাৎ শ্বৰ্ট ৱেভলেন্থ যেনে নীলা আৰু বেঙুনীয়া আৰু দীঘল তৰংগৰ দৈৰ্ঘ্য অৰ্থাৎ লং ৱেভলেন্থ যেনে ৰঙা আৰু হালধীয়া অধিক বিকিৰিত হয়। যদিও বেঙুনীয়া ৰঙৰ পোহৰ নীলাতকৈ অধিক শক্তিশালীভাৱে বিকিৰিত হয়, তথাপিও আমাৰ চকুত নীলা পোহৰৰ প্ৰতি অধিক সংবেদনশীল অৰ্থাৎ অধিক চেঞ্চিটিভ আৰু বেঙুনীয়া ৰঙৰ পোহৰৰ বাবে কম সংবেদনশীল অৰ্থাৎ কম চেঞ্চিটিভ। আৰু ইয়াৰ উপৰিও বেঙুনীয়া ৰঙৰ কিছু পোহৰ ওপৰৰ বায়ুমণ্ডলে শোষণ কৰি লয়। এই কাৰণে আমি দিনৰ ভাগত আকাশখন প্ৰায়ে নীলা দেখোঁ বা অনুভৱ কৰোঁ। DNA কি আৰু ই কিয় গুৰুত্বপূৰ্ণ? প্ৰথমতে DNA সম্পূৰ্ণ অৰ্থ হৈছে অৰ্থাৎ ফুল ফৰ্মটো হৈছে ডিঅক্সি ৰাইবো নিউক্লিক এচিড।
DNA হৈছে সেই অণু যিয়ে আজীৱন জিনীয় নিৰ্দেশনাক কঢ়িয়াই লৈ ফুৰে। ই প্ৰায় সকলো জীৱতে থাকে আৰু ই চকুৰ ৰং, উচ্চতা, আনকি কিছুমান ৰোগৰ প্ৰতি বৈশিষ্ট্য নিৰ্ণয় কৰাৰ বাবে দায়বদ্ধ। ইয়াতে DNA ইম্পৰ্টেঞ্চবিলাক ডিছকাছ কৰা হৈছে। তো প্ৰথমতে উত্তৰাধিকাৰ। পিতৃ মাতৃৰ পৰা সন্তানলৈ DNA প্ৰেৰণ কৰা হয়, যাৰ বাবে সন্তানে পিতৃ মাতৃৰ পৰা বৈশিষ্ট্য উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। আৰু 2 নম্বৰত হৈছে কোষৰ গঠন আৰু কাৰ্যৰ বাবে অপৰিহাৰ্য প্ৰ'টিন তৈয়াৰ কৰাৰ নিৰ্দেশনা DNA প্ৰদান কৰে। ট্ৰান্সক্ৰিপন আৰু অনুবাদৰ দৰে প্ৰক্ৰিয়াৰ জৰিয়তে DNAৰ সহায়ত কোষৰ কাম-কাজ সম্পন্ন কৰা প্ৰ'টিন সৃষ্টি কৰা হয়। 3 নম্বৰতে DNA দুটা সূতাৰে গঠিত দুটা হেলিক্স গঠন কৰে আৰু প্ৰতিডাল নিউক্লিঅ'টাইডৰ দ্বাৰা গঠিত চুগাৰ, এটা ফছফেট গোট আৰু এটা নাইট্ৰজেনযুক্ত ভিত্তিৰ পৰা গঠিত। 6 নম্বৰ কুৱেশ্যনটো হৈছে দিন আৰু ৰাতি কিয় হয়? উত্তৰটো হ'ব দিন আৰু ৰাতি পৃথিৱীৰ অক্ষত ঘূৰ্ণনৰ ফলত হয়। আমি জানো প্ৰায় 24 ঘণ্টা মূৰে মূৰে পৃথিৱীখনে এপাক ঘূৰে আৰু ঘূৰাৰ লগে লগে পৃথিৱীৰ বিভিন্ন অংশত বা অঞ্চলত সূৰ্য পোহৰৰ সন্মুখীন হয়, আনহাতে কিছুমান অংশত পৃথিৱীৰ ছাঁ থাকে। তো প্ৰথমতে আমি ডিছকাছ কৰিম দিন কিয় হয়। পৃথিৱীৰ কোনো স্থান যেতিয়া সূৰ্য পোহৰত থাকে তেতিয়া ই দিনৰ পোহৰ অনুভৱ কৰে। সূৰ্যৰশ্মিয়ে পৃষ্ঠভাগ পোহৰাই তোলে, যাৰ ফলত ই দিনৰ ভাগত পৰে। আৰু এতিয়া ডিছকাছ কৰা হ'ব ৰাতি কিয় হয়। পৃথিৱীয়ে ঘূৰি থকাৰ লগে লগে গ্ৰহটো যিটো অংশত সূৰ্যৰ ফালে মুখ কৰি আহিছিল সেই অংশটো ছাঁলৈ গতি কৰে, যাৰ ফলত ৰাতি সময় হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা, দিন আৰু ৰাতি এই অবিৰত চক্ৰটো ঘটে কাৰণ পৃথিৱীখনে নিজৰ অক্ষত ঘূৰি থাকে, যিটো 23.5 ডিগ্ৰী কোণত হেলনীয়াকৈ থাকে, যিয়ে ঋতুবোৰতো গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। কুৱেশ্যন নম্বৰ 7, ৰাজনীতিকবিদসকলে মাত্ৰ বগা ৰঙৰ সাজ পোছাককহে কিয় পৰিধান কৰে? ভাৰতীয় ৰাজনীতিবিদৰ এই সাজ পোছাকৰ ইতিহাসত যদি আমি যাওঁ তেন্তে ই আমাক স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতীয় ৰাজনীতিবিদসকলৰ ওচৰলৈ লৈ যায়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে স্বদেশী শ্লোগান দিছিল আৰু ইয়াৰ বাবেই মানুহে বিদেশী বস্তুৰ ঠাইত স্বদেশী খাদী কাপোৰ গ্ৰহণ কৰিছিল আৰু এই খাদী কাপোৰ সাধাৰণতে বগা আছিল। সময়ৰ লগে লগে এই কাপোৰখন জনসাধাৰণৰ মাজত স্বাধীনতা, স্বৰাজ অনুভূতিৰ প্ৰতীক হৈ পৰিছিল আৰু তেতিয়া ৰাজনীতিবিদসকলেও এই খাদী কাপোৰ গ্ৰহণ কৰিছিল। অৱশ্যে কিছু ৰাজনীতিবিদসকলে বগা ৰঙৰ সলনি অলপ বেলেগ ৰঙৰ কাপোৰ পৰিধান কৰিছিল যদিও সেয়া ভাৰতীয় আছিল। আৰু পৰম্পৰাগতভাৱে চালে বগা ৰং সত্য আৰু অহিংসাৰ প্ৰতীক। কুৰ্তা, পায়জামা, ধুতি আদি ভাৰতৰ পৰম্পৰাগত সাজ পোছাক। আৰু ইয়াৰ লগত যদি পশ্চিমীয়া কাপোৰ, চুট বুটৰ লগত যদি তুলনা কৰা হয় তেতিয়া সকলো কণ্ডিশ্যনতে ধুতি কুৰ্তা পৰিধানৰ বাবে আৰামদায়ক। সেইটো কাৰণেও চাগে আজিৰ সময়ত ৰাজনীতিবিদসকলে বগা ৰঙৰ কাপোৰ পৰিধান কৰে। কুৱেশ্যন নম্বৰ 8, বলিউড বা যিকোনো ইণ্ডাষ্ট্ৰীৰ অভিনেত্ৰীসকলেহে বিশেষকৈ চুটি কাপোৰ কিয় পৰিধান কৰে? উত্তৰটো হ'ব চিনেমা নিৰ্মাতাসকলে এখন ফিল্ম বা ছবি নিৰ্মাণ কৰাৰ সময়ত এক্ট্ৰেছ বা অভিনেত্ৰীসকলৰ আগত বহুতো চৰ্ত ৰাখে। সেই কণ্ডিশ্যনবিলাকৰ ভিতৰত এটা কণ্ডিশ্যন হ'ব পাৰে যে আপুনি আমাৰ ফিল্মত চুটি কাপোৰ পিন্ধে যাতে বিশেষকৈ মেল অডিয়েঞ্চবিলাকক আকৰ্ষণ কৰিব পাৰি। ফলত ফিল্ম নিৰ্মাতাৰ অধিক উপাৰ্জন হ'ব। অভিনেত্ৰীগৰাকীয়ে চুটি কাপোৰ পিন্ধাৰ ফলত ফিল্ম নিৰ্মাতা আৰু অভিনেত্ৰী দুয়োৰ মাজতে লাভ হয়, যাৰ ফলত অভিনেত্ৰীগৰাকীয়ে অধিক ফেন্স বা অনুগামী কম সময়ৰ ভিতৰতে লাভ কৰিব পাৰে আৰু তাৰ পৰা তেওঁলোকে অধিক এটেনশ্যন লাভ কৰিব পাৰে, যিটো নেকি তেওঁলোকে বিচাৰে। কুৱেশ্যন নম্বৰ 9, মদ খোৱাৰ পিছত কিয় নিচা লাগে? উত্তৰটো হ'ব মদ খালে নিচা ধৰাৰ আঁৰত থকা কাৰণটো হ'ল এলকহল। যেতিয়া এজন ব্যক্তিয়ে মদ সেৱন কৰে তেতিয়া সেই মদ পেট আৰু অন্ত্ৰৰ মাজেৰে পাৰ হৈ তেজত সোনকালে শৰীৰৰ বিভিন্ন অংশত উপস্থিত হয়। তেতিয়া সেই মদ পেট আৰু অন্ত্ৰৰ মাজেৰে পাৰ হৈ তেজতো সোনকালে শৰীৰৰ বিভিন্ন অংশত উপস্থিত হৈ মগজুলৈ যায়। ব্যক্তিৰ তেজে মগজুৰ কোষলৈ স্নায়ু বাৰ্তা প্ৰেৰণ কৰাটো বন্ধ কৰি দিয়ে। সহজ ভাষাত ক'বলৈ গ'লে শৰীৰৰ বিভিন্ন অংশলৈ বাৰ্তা প্ৰেৰণ কৰা প্ৰক্ৰিয়াটো লেহেমীয়া কৰি দিয়ে। তাৰ ফলত ব্যক্তিজনে অনুভৱ কৰে যে তেওঁ নিচা ধৰিছে। কুৱেশ্যন নম্বৰ 10, IPL ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈজন কোন? উত্তৰটো হ'ব ঋষভ পন্ত। ঋষভ পন্ত হৈছে বৰ্তমান সময়ৰ ইণ্ডিয়ান ক্ৰিকেটৰ উইকেট কিপাৰ বেটছমেন, যি আগতে DC অৰ্থাৎ দিল্লী কেপিটেলছৰ কেপ্টেইন আছিল আৰু এইবাৰ 2024 চনৰ 24 নৱেম্বৰ আৰু 25 নৱেম্বৰত অনুষ্ঠিত হোৱা IPL অকশ্যনত ঋষভ পন্তক LSG অৰ্থাৎ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰায় 27 কোটি টকাত তেওঁক ক্ৰয় কৰে। অৱশ্যে ইয়াৰে 8 কোটি টকা টেক্স হিচাপে ভাৰত চৰকাৰে লাভ কৰে। আমি দ্বিতীয় স্থানত যদি চাওঁ তেতিয়াহ'লে দ্বিতীয় স্থানত আছে
শ্ৰেয়াছ আয়াৰ, যি ইণ্ডিয়ান ক্ৰিকেট টীমৰ বৰ্তমান বেটছমেন হিচাপে পৰিচিত, আৰু তেওঁক পঞ্জাৱ কিংছে 26.75 কোটি টকাত ক্ৰয় কৰিছে। আৰু তেওঁ ইয়াৰ আগতে কলকাতা নাইট ৰাইডাৰ্ছৰ কেপ্টেইন আছিল, আৰু তেওঁৰ কেপ্টেইনশ্বিপে কলকাতা নাইট ৰাইডাৰ্ছে 2024 চনৰ IPL খিতাপ জিকিবলৈ সক্ষম হৈছিলে। তো ভিডিঅ'টো ইয়ালৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে আগলৈ পাই থাকিব। তো আজিলৈ ইমান আছিলে। জয় আই অসম।